हेलो फ्रेंड्स पुনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বনাব লৈছো পটলৰ এটা ধুনীয়া ৰেচিপি। এইটো মই আজি মুগ আৰু মচুৰ দাইলৰ সৈতে বনাব ওলাইছো। আশা কৰো ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিব। এইটো ৰেচিপি বনাবৰ বাবে মই কি সামগ্ৰী লৈছো আপোনালোকক কৈ দিছো। বলক এতিয়া দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। प्रथमे आमाक लागिब आलू और पटल। मैं दुटा मीडियम साइजर आलू धुनियाকৈ धुई साफा करी एनेदरे काटि लैसु और 5टामान पटल লৈ লৈছো और এইখিনি राउंड राउंडকৈ एनेदरे काटि लैसु और मैं লৈ লৈছো মুগ और মচুৰ দাইল। এইখিনি মই অলপ টাইম তিয়াই ৰাখিছিলো আৰু তাৰ পাছত এইখিনি ভালদৰে ধুই সাফা কৰি লৈছো। আমাক লাগিব পিয়াজ। মই এটা পিয়াজ এনেদৰে কাটি লৈছো। অলপমান নহৰু মই মিহি মিহিকৈ কাটি লৈছো। দুখিলা তেজপাত লৈ লৈছো, অলপমান দালচেনি আৰু অলপ জলকীয়া এনেদৰে কাটি লৈছো। প্ৰথমে মই গেছটো অন কৰি কেৰাহীখন ভালদৰে গৰম হ'বৰ বাবে ৰাখি দিছো। এতিয়া কেৰাহীখন ভালদৰে গৰম হোৱাৰ পাছত তাত মই মিঠাতেল দিছো। মই মিঠাতেলটো অলপমান সৰহকৈ দিছো আৰু এইখিনি মই এতিয়া ভালদৰে গৰম হ'বৰ বাবে ৰাখি দিম। এতিয়া মিঠাতেলটো ভালদৰে গৰম হৈছে, গতিকে মই ইয়াত প্ৰথমতে আলুখিনি দি দিছো। এতিয়া এইখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লম। মই বহুত বেছিও ফ্ৰাই নকৰো, ইয়াত জাষ্ট কালাৰটো অহালৈকে ফ্ৰাই কৰি লম। এতিয়া মই ইয়াত অলপমান হালধি গুড়ি দি দিছো আৰু পুনৰাই মই এইখিনি এবাৰ মিক্স কৰি দিম। এইখিনি ভালদৰে মিক্স কৰা হোৱাৰ পাছত মই ঢাকনি এখন লগাই দিছো আৰু গেছৰ জুইটো মই লো টু মিডিয়াম কৰি দিছো। এতিয়া এইখিনি এবাৰ দুবাৰ মাজে মাজে লৰাই লৰাই ভাজি থাকিম অকণমান কালাৰটো অহালৈকে। এতিয়া আলুখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, দেখিছেনে ধুনীয়া কালাৰ এটা আহিছে। এতিয়া মই এইখিনিতে আলুখিনি এটা পাত্ৰত উঠাই লৈছো। এতিয়া মই পুনৰাই সেই একেখিনি তেলতে পটলখিনি দি দিছো আৰু এইখিনিও মই অকণমান টাইম ভাজি ল'ম। বহুত বেছিও ভাজিব নালাগে, অকণমান জাষ্ট কালাৰটো অহালৈকে ভাজি ল'ম। তেতিয়া মানে তৰকাৰীখন খাবলৈ বহুত বেছি ভাল হয় এনেদৰে ভাজিলে। এতিয়া মই পুনৰাই ঢাকনিখন লগাই অলপ টাইম সিজিবৰ বাবে ৰাখি দিম। মই এতিয়া মাজে মাজে এবাৰ দুবাৰ এনেদৰে লৰাই লৰাই ভাজি থাকিম যাতে আটাইকেইটা চাই ধুনীয়া ৰঙচুৱা হৈ যায়। আৰু পুনৰাই মই এখন ঢাকনিখন লগাই আকৌ ভালদৰে সিজিবৰ বাবে ৰাখি দিম। এতিয়া পটলখিনিৰ আটাইকেইটা চাই ধুনীয়া ৰঙচুৱা হৈছে, গতিকে মই এইখিনি এতিয়া উঠাই ল'ম। এতিয়া মই সেই একেখিনি তেলতে তেজপাত দুখিলা দি দিছো আৰু লগে লগে মই দালচেনিখিনিও দি দিছো। দালচেনিখিনি দিলে কি হয়, তৰকাৰীখন খাবলৈ বহুত বেছি সোৱাদ লগা হয়। আৰু এতিয়া মই ইয়াত কাটি লোৱা পিয়াজখিনি দি দিছো আৰু এইখিনি এবাৰ এনেদৰে মই মিক্স কৰি দিছো আৰু লগে লগে মই নহৰুখিনি আৰু জলকীয়াখিনিও দি লম। এইখিনি এতিয়া মই অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। এতিয়া পিয়াজখিনি অকণমান ৰঙচুৱা হৈছে, গতিকে এইখিনিতে মই ইয়াত কেইটামান ফোৰণ দি দিছো আৰু ফোৰণখিনি মই প্ৰথমতে দিয়া নাই। প্ৰথমতে দিলে কি হয়, ফোৰণখিনি পাছলৈকে জ্বলি যায়, গতিকে মই এতিয়াই দি দিছো আৰু এইখিনি এবাৰ মই আকৌ পুনৰাই মিক্স কৰি দিম। এতিয়া মই ইয়াত হালধি গুড়ি এড কৰিম। মই ইয়াত যিমানখিনি হালধি লাগে আটাইখিনি মই এতিয়াই দি লৈছো আৰু গেছৰ জুইটো লো কৰি ৰাখিছো। মছলাখিনি হয়তো জ্বলি যাবও পাৰে, সেইকাৰণে মই এইখিনি মছলাখিনি ফ্ৰাই কৰোঁতে জুইটো লো কৰি ৰাখিছো। এতিয়া মছলাখিনি ভালদৰে ফ্ৰাই কৰা হৈ গৈছে। মই এতিয়া এইখিনিতে দাইলখিনি এড কৰিম আৰু এইখিনি মই এতিয়া লৰাই লৰাই ভাজি থাকিম। মই জুইটো লো টু মিডিয়াম কৰি 5 মিনিটমান সময় এইখিনি ভালদৰে ভাজি ল'ম। এতিয়া দাইলখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, দেখিছেনে দাইলখিনিৰ পৰা তেল নিগৰিব আৰম্ভ কৰিছে, গতিকে আমাৰ দাইলখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত ভাজি লোৱা পটল আৰু আলুখিনি দি ল'ম। মই আটাইখিনি এতিয়াই দি দিছো আৰু এইখিনি পুনৰাই এবাৰ মিক্স কৰি দিম। আৰু এইখিনি আৰু ভজাৰ প্ৰয়োজন নাই, যিহেতু মই আটাইখিনি আগতীয়াকৈ ভাজিয়েই লৈছো।
গতিকে এইখিনি আৰু ভজাৰ প্ৰয়োজন নাই। এতিয়া মই ইয়াত পানী এড কৰিম। পানীখিনি মই আটাইখিনি এতিয়াই দি লৈছোঁ আৰু যদিহে পাছত প্ৰয়োজন হয় তেনেহ'লে মই পুনৰাই আকৌ দি দিম। এয়া মই এনেদৰে পানীখিনি দি লৈছোঁ। মই ইমানখিনিয়ে পানী দিছোঁ। এতিয়া মই ইয়াত ঢাকনি লগাই ভালদৰে সিজিবৰ বাবে ৰাখি দিম। এতিয়া অলপ পাছত মই এনেদৰে ঢাকনি গুচাই চাইছোঁ। এয়া দেখিছে দাইলখিনি অলপমান সিজি গৈছে আৰু পটল আৰু আলুখিনিও প্ৰায় সিজিছে অলপ। এতিয়া দেখিছে ইয়াত পানী কমি গৈছে। মই পুনৰাই ইয়াত আকৌ পানী দি দিছোঁ আৰু এইখিনি মই পূৰা দি দিছোঁ আৰু যিমানখিনি লাগে। আৰু এবাৰ মই এনেদৰে আলুখিনি সিজিছে নেকি চাইছোঁ, কিন্তু আৰু অলপ বাকী আছে। এতিয়া মই পুনৰাই ঢাকোন লগাই ভালদৰে সিজিবৰ বাবে ৰাখি দিম। এতিয়া অলপ পাছত মই পুনৰাই চেক কৰি চাইছোঁ। এয়া দেখিছে পটল আলু দাইল প্ৰায় অলপ অলপ সিজিছে। গতিকে মই এপিচ দুপিচমান আলু এনেদৰে হেতাখনেৰে ভাঙি দিছোঁ। এতিয়া মই ইয়াত নিমখ এড কৰিম। এতিয়ালৈকে মই ইয়াত নিমখ দিয়াই নাই, গতিকে মই ইয়াত যিমানখিনি পানী লাগে সেই অনুপাতে মই এতিয়া ইয়াত নিমখ দি দিম। এতিয়া একেবাৰে শেষত মই ইয়াত জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ অলপ অলপ এড কৰিছোঁ। মই ইয়াত বহুত বেছি মছলা ব্যৱহাৰ কৰা নাই, ইমানখিনিয়ে দিছোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে উতলিব দিম এবাৰ, আৰু তাৰ পাছত আমাৰ তৰকাৰী ৰেডি হৈ যাব। আৰু তাৰ পাছত মই গেছটো অফ কৰি দিম। এয়া ধুনীয়া পটল কাৰী ৰেডি হৈ গৈছে। আপোনালোকে ভাতৰ লগত বা ৰুটিৰ লগতো এনেদৰে পৰিৱেশন কৰিব পাৰে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদিহে নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।